আহি আছোঁ এতিয়া অলপ দূৰত মোৰ বন্ধুজন ৰৈ আছে এতিয়া আমি একেলগে যাম তাৰপিছত আজি আমি এতিয়া যাম মানে অলপ পিছত কম আপোনালোকে চাই গৈ থাকক বাৰু ভিডিঅ'টো আজি আমি অসমৰ দৰং জিলাৰ এখন ৰাষ্ট্ৰীয় উদ্যানলৈ যাম মানে এনেই আৰু যাবলৈ একো ঠাই নাই যেতিয়া এনেই আৰু ঘূৰি ফুৰো এনেকৈ আমাৰ ভাইক লগ পালোঁ এতিয়া আমি যাত্ৰা ইয়াৰ পৰা আৰম্ভ কৰিম আৰু ইয়াৰ পৰা মানে আমাৰ যাত্ৰা আগৰ পৰাই আৰম্ভ হৈ আছে হ'লেও ইয়াৰ পৰা এতিয়া ইয়ালৈ একেলগে যাম আমি এতিয়া গৈ আছোঁ এখন জংঘললৈ জংঘল নহয় বাৰু এনে সৰু সুৰা এখন ৰাষ্ট্ৰীয় উদ্যান নামটো বাৰু কৈয়ে দিওঁ ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ গৈ আছোঁ এতিয়া আপোনালোকে ভাবিব পাৰে সিহঁতেনো কি আল্টু ফাল্টু জেগালৈ গৈ আছে বুলি মানে আমাৰ এতিয়া ওচৰৰ ঠাইখন যাই লওঁ বাৰু আগে এনেই আৰু কি কৰি থাকিম আৰু ঘৰতো যাবলৈও ঠাই নাই একো ঠাই মানে আছে বহুত কিন্তু চাইকেল লৈতো ইমান দূৰলৈ যোৱাটো সম্ভৱ নহয় হ'লেও সেইকাৰণে যিখিনি ঠাই আছে এনেই আৰু অলপ ঘূৰি ঘূৰি চাওঁ আৰু তাৰপিছত বাকী আপোনালোকক কিছুমান ভাল ঠাই দেখুৱাম পাৰলৈকে যিমানখিনি পাৰোঁ এইখনো বাৰু ভালেই কিন্তু ধৰ কিমান ভাল ময়ো যাই পোৱা নাই বাৰু ময়ো আগতে গৈ পোৱা নাই এতিয়া আমি চাই থাকক ভিডিঅ'টো আপোনালোকে আমি আহি আছোঁ এতিয়া এইখিনি কি ঠাই পাইছোঁ চিনি নাপাওঁ হ'লেও ভিউটো একদম মজা ভিউ মানে একদম ধুনীয়া সুন্দৰ পৰিৱেশ আৰু কিজানি কিমানমান আছে আৰু 35 কিলোমিটাৰমান আছে আৰু আহি আছোঁ আমি চাই থাকক ভিডিঅ'টো এতিয়া আমি আহি দলগাঁও পাইছোঁ এতিয়া আমি পাম আৰু বেছি নাই আৰু 15-16 কিলোমিটাৰমান আছে কেনে লাগছে ফিল এতিয়া আমি পাম আৰু চাই থাকক ভিডিঅ' এতিয়া আমি আহি আছোঁ আপোনালোকে যে সৌ ডাঙৰ গছডাল দেখিছে সেই গছডালৰ তলেৰেও যাব পাৰি সেই গছডালৰ তলেৰে সেইটো ৰাস্তাৰে গ'লে সহজতে পায় কিন্তু আমি সেইটো ৰাস্তাৰে নাযাওঁ আমি বেলেগ এটা ৰাস্তাৰে যাম আপোনালোক আহিলে সেইটো ৰাস্তাৰে যাব আমি এতিয়া কলম দিয়া চাহ বাগানৰ মাজে মাজে আহি আছোঁ আৰু বেছি নাই আৰু অলপ গ'লে পাম এতিয়া আমি আমাৰ লক্ষ্যস্থানত উপনীত হ'ম আৰু বেছি দূৰ নাই আমি মানে গুগল মেপৰ দ্বাৰা এতিয়া সহায় লৈ আহি আছোঁ
আমি বেলেগ এটা ৰাস্তাৰে আহিছিলোঁ যে সেইকাৰণে এইটো ৰাস্তা আমি চিনি নাপাওঁ হ'লেও আমি এতিয়া গুগল মেপৰ দ্বাৰাই আহি থাকিব লগা হৈছে আৰু এতিয়া আহি আছোঁ চাই থাকক ভিডিঅ'টো আপোনালোকে চাই থাকক Take the next left. এই তই একো নকওঁ কিবা কৈছোন কি কম কিবা কওঁ নে ক'ত কিবা মই কম দে ইয়াক সুধি আকৌ লাভ নাই দে ৱেলকাম টু ওৰাং নেশ্যনেল পাৰ্ক ৱাও আমি পাই গ'লো আৰু বেছি নাই আৰু অলপমান চাই থাকক এয়া আমি আহি এতিয়া ধনচিৰি নৈ পাইছোঁ হোৱাট এ ভিউ ৱাও এইখন আমাৰ চাইকেল কি মজা লাগিছে কি গৰম লাগছি আজি অলপ বেছি গৰম লাগছি নে ৰ'দটো বেছিকৈ দিছিতো এতিয়া আমি পালোঁ আৰু 500 মিটাৰ আমি আমাৰ মোবাইলৰ লোকেশ্যনবোৰ অফ কৰি এক সন্তুষ্টিৰ হাঁহি মাৰি আগুৱাই আহি আছোঁ এয়া আমি পাই গ'লোঁ ওৰাং ৰাষ্ট্ৰীয় উদ্যান চাই থাকক আমি এতিয়া আমাৰ বাহনকেইখন বা ক'ত পাৰ্কিং কৰোঁ তাকে চিন্তা কৰিছোঁ ঐ বাহন ক'ত পাৰ্কিং কৰিবি এতিয়া আমি আমাৰ বাহনকেইখন পাৰ্ক কৰি ভিতৰলৈ যাব ওলাইছোঁ আহি আছোঁ আমি এতিয়া ভিতৰত প্ৰৱেশ কৰিম এইয়া সোমাই গ'লোঁ ভিতৰত কৃষ্ণ প্ৰভু বাঘে চাঘে নাখালি হ'ল আমি এতিয়া হতাশা হৈয়ে ঘূৰি যাবলগীয়া হ'ল আৰু মানে পইচাও বহুত নানিলোঁ যে তেওঁ মানে গাড়ী ভাড়া কৰি ল'লে বহুত পইচা যায় সেইকাৰণে আৰু এনেকৈ এইখিনি আৰু দেখালোঁ আপোনালোকক এইখিনিয়ে চাওক আৰু এইখিনিয়ে চাই আনন্দ ল'ব যিখিনি পাইছে বেয়া চেয়া নাপাব আৰু আমাক অ' ভাই কেনে পইচা পাতিটো নাই এনেকৈ ঘূৰি যাওঁ আৰু এই হয় নেকি ৰে বাই দিছে চা বাঘে আমাক দে বাই দোষ তাৰপিছত বাই ওৰাং ৰাষ্ট্ৰীয় উদ্যান আমিতো আমাৰ বাহনকেইখন এই তাতে থৈ আহিছোঁ বাহনকেইখন লৈ আহোঁ যে আৰু আমি ঘৰত যাওঁ এতিয়া বাই ভিডিঅ' শেষ কৰিম বাৰু আৰু অলপ দেখাম আৰুনো কি দেখাম দে হ'ব দে আৰু নেট খাওঁ বাই